নমস্কাৰ বন্ধুসকল, মুক্তিৰ প্ৰয়াস ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ আমাৰ দেশ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীসকলৰ নাম তথা তেখেতসকলৰ কাৰ্যকালৰ বিষয়ে। গতিকে আহকচোন পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। বন্ধুসকল, স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আছিল পণ্ডিত জৱাহৰলাল নেহেৰু আৰু তেখেতৰ কাৰ্যকাল আছিল 15 আগষ্ট 1947 চনৰ পৰা 27 মে 1964 চনলৈ। অৰ্থাৎ তিনিটা কাৰ্যকালৰো বেছি দিন তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছিল। 16 বছৰ 286 দিনৰ বাবে তেখেতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদ অলংকৃত কৰিছিল। ইয়াৰ পিছত দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী আছিল গুলজাৰিলাল নন্দ। তেখেত ভাৰপ্ৰাপ্ত হিচাপে কেইদিনমানৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদ অলংকৃত কৰিছিল। তেখেতৰ কাৰ্যকাল আছিল 27 মে 1964 চনৰ পৰা 9 জুন 1964 চনলৈ। অৰ্থাৎ মাত্ৰ 13 দিনৰ বাবেহে তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল। ইয়াৰ পিছত তৃতীয়গৰাকী প্ৰধানমন্ত্ৰী আছিল লাল বাহাদুৰ শাস্ত্ৰী। তেখেতৰ কাৰ্যকাল আছিল 9 জুন 1964 চনৰ পৰা 11 জানুৱাৰী 1966 চনলৈ। অৰ্থাৎ তেখেতে এটা কাৰ্যকালো সম্পূৰ্ণ নকৰিলে, মাত্ৰ এবছৰ 216 দিনৰ বাবে তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল। ইয়াৰ পিছত চতুৰ্থগৰাকী প্ৰধানমন্ত্ৰী আছিল পুনৰবাৰ গুলজাৰিলাল নন্দ। এইবাৰো তেখেত ভাৰপ্ৰাপ্ত হিচাপেই ভাৰতৰ প্ৰধানমন্ত্ৰী পদ অলংকৃত কৰিছিল। তেখেতৰ কাৰ্যকাল আছিল 11 জানুৱাৰী 1966 চনৰ পৰা 24 জানুৱাৰী 1966 চনলৈ। মাত্ৰ 13 দিনৰ বাবেহে তেখেতে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছিল। ইয়াৰ পিছত পঞ্চমগৰাকী ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী। তেখেতৰ কাৰ্যকাল আছিল 24 জানুৱাৰী 1966 চনৰ পৰা 24 মাৰ্চ 1977 চনলৈ। অৰ্থাৎ তেখেতে দুটা কাৰ্যকালৰো বেছি দিন ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছিল। 11 বছৰ 59 দিনৰ বাবে তেখেতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদ অলংকৃত কৰিছিল। ইয়াৰ পিছত ষষ্ঠগৰাকী ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল মোৰাৰজী দেশাই। তেখেতৰ কাৰ্যকাল আছিল 24 মাৰ্চ 1977 চনৰ পৰা 28 জুলাই 1979 চনলৈ। তেখেতেও এটা কাৰ্যকাল সম্পূৰ্ণ নকৰিলে, 2 বছৰ 126 দিনৰ বাবেহে তেখেতে ভাৰতৰ প্ৰধানমন্ত্ৰী পদ অলংকৃত কৰিছিল। ইয়াৰ পিছত সপ্তমগৰাকী ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল চৰণ সিং। তেখেতৰ কাৰ্যকাল আছিল 28 জুলাই 1979 চনৰ পৰা 14 জানুৱাৰী 1980 চনলৈ। অৰ্থাৎ এটা কাৰ্যকাল তেখেতৰ সম্পূৰ্ণ নহ'ল, মাত্ৰ 170 দিনৰ বাবে তেখেতে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছিল। তাৰপিছত অষ্টমগৰাকী ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী। তেখেতৰ কাৰ্যকাল আছিল 14 জানুৱাৰী 1980 চনৰ পৰা 31 অক্টোবৰ 1984 চনলৈ। তেখেতৰো এটা কাৰ্যকাল সম্পূৰ্ণ নহ'ল, 4 বছৰ 291 দিনৰ বাবে তেখেতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদ অলংকৃত কৰিছিল। তাৰপিছত নৱমগৰাকী ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী। তেখেতৰ কাৰ্যকাল আছিল 31 অক্টোবৰ 1984 চনৰ পৰা 2 ডিচেম্বৰ 1989 চনলৈ। তেখেতে এটা কাৰ্যকালৰ বেছি দিন ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছিল। 5 বছৰ 32 দিনৰ বাবে তেখেতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদ অলংকৃত কৰিছিল। ইয়াৰ পিছত দশমগৰাকী ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল VP সিং। তেখেতৰ কাৰ্যকাল আছিল 2 ডিচেম্বৰ 1989 চনৰ পৰা 10 নৱেম্বৰ 1990 চনলৈ। অৰ্থাৎ তেখেতৰো এটা কাৰ্যকাল সম্পূৰ্ণ নহ'ল, মাত্ৰ 343 দিনৰ বাবে তেখেতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদ অলংকৃত কৰিছিল। ইয়াৰ পিছত 11গৰাকী ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল চন্দ্ৰশেখৰ। তেখেতৰ কাৰ্যকাল আছিল 10 নৱেম্বৰ 1990 চনৰ পৰা 21 জুন 1991 চনলৈ। অৰ্থাৎ এবছৰো সম্পূৰ্ণ নহ'ল, মাত্ৰ 223 দিনৰ বাবে তেখেতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদ অলংকৃত কৰিছিল। ইয়াৰ পিছত 12গৰাকী ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল PV নৰসিংহ ৰাও। তেখেতৰ কাৰ্যকাল আছিল 21 জুন 1991 চনৰ পৰা 16 মে 1996 চনলৈ। 4 বছৰ 330 দিনৰ বাবে তেখেতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদ অলংকৃত কৰিছিল। তাৰপিছত 13গৰাকী ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী। তেখেতৰ কাৰ্যকাল আছিল 16 মে 1996 চনৰ পৰা 1 জুন 1996 চনলৈ। তেখেতে কেৱল 16 দিনৰ বাবেহে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদ অলংকৃত কৰিছিল।
তাৰ পিছত চতুৰ্দশগৰাকী ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল এইচ.ডি. দেৱেগৌড়া। তেখেতৰ কাৰ্যকাল আছিল 1 জুন 1996 চনৰ পৰা 21 এপ্ৰিল 1997 চনলৈ। অৰ্থাৎ এটা বছৰো তেখেতৰ সম্পূৰ্ণ নহ'ল, মাত্ৰ 324 দিনৰ বাবে তেখেতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদ অলংকৃত কৰিছিল। ইয়াৰ পিছত পঞ্চদশগৰাকী ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল আই.কে. গুজৰাল, অৰ্থাৎ ইন্দ্ৰ কুমাৰ গুজৰাল। তেখেতৰ কাৰ্যকাল আছিল 21 এপ্ৰিল 1997 চনৰ পৰা 19 মাৰ্চ 1998 চনলৈ। তেখেতৰো এটা কাৰ্যকাল সম্পূৰ্ণ নহ'ল, মাত্ৰ 332 দিনৰ বাবেহে তেখেতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদ অলংকৃত কৰিছিল। ইয়াৰ পিছত ষষ্ঠদশগৰাকী ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী। তেখেতৰ কাৰ্যকাল আছিল 19 মাৰ্চ 1998 চনৰ পৰা 22 মে 2004 চনলৈ। অৰ্থাৎ এটা কাৰ্যকালৰ বেছি সময় তেখেতে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছিল। 6 বছৰ 64 দিনৰ বাবে তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদ অলংকৃত কৰিছিল। ইয়াৰ পিছত সপ্তদশগৰাকী ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ডক্টৰ মনমোহন সিং। তেখেতৰ কাৰ্যকাল আছিল 22 মে 2004 চনৰ পৰা 26 মে 2014 চনলৈ। অৰ্থাৎ তেখেতে দুটা কাৰ্যকাল সম্পূৰ্ণ কৰিলে। 10 বছৰ 4 দিনৰ বাবে তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদ অলংকৃত কৰিছিল। ইয়াৰ পিছত অষ্টদশগৰাকী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী। তেখেতৰ কাৰ্যকাল 26 মে 2014 চনৰ পৰা বৰ্তমানলৈ। অৰ্থাৎ বৰ্তমান তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছে। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যদি ভিডিঅ'টো উপভোগ কৰি আপোনালোকে কিঞ্চিত পৰিমাণে হ'লেও উপকৃত হৈছে বুলি ভাবিছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শই মোক এনেকুৱা ধৰণৰ ভিডিঅ' বনাই যাবলৈ উৎসাহ যোগাব। ধন্যবাদ।